কাৰ্যসূচী লৈ BTR অঞ্চলৰ শৈক্ষিক সমস্যা সম্পৰ্কে পৰ্যালোচনা কৰিছোঁ আৰু প্ৰথমখন পৰ্যালোচনা সভাত BTC অঞ্চলৰ অন্তৰ্গত 23খন মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ লগত আমি পৰ্যালোচনা কৰোঁ। দেখা গৈছে BTC অঞ্চলত ক্ৰমাগতভাৱে মহাবিদ্যালয়সমূহত এনৰলমেণ্টৰ সংখ্যা বাঢ়ি আহিছে। যোৱা বছৰটোতে তাৰ পূৰ্বৰ বছৰৰ তুলনাত প্ৰায় 6,500 এনৰলমেণ্ট এই 23খন মহাবিদ্যালয়ত বৃদ্ধি পাইছে আৰু এইবাৰো অনুমান কৰা হৈছে যে যোৱা বছৰৰ তুলনাত এইবাৰো মহাবিদ্যালয়সমূহত এনৰলমেণ্টৰ সংখ্যা বাঢ়িব আৰু ইয়াত বঢ়াৰ লগে লগে আমাৰ আন্তঃগাঁথনি আৰু ফেকাল্টি বৃদ্ধি কৰাৰো প্ৰয়োজন হ'ব। গতিকে গোটেই কথাখিনি আমি পৰ্যালোচনা আজি BTCৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁৰ উপস্থিতিতে আমি কৰিলোঁ আৰু তৎকালীনভাৱে এই যি বৰ্ধিত এনৰলমেণ্ট তাৰ পৰিপ্ৰেক্ষিতত আমি যি ব্যৱস্থা ল'ব লগা হয় সেইখিনি আমি ল'ম বুলি পেলাই আমি থিৰাং কৰিছোঁ। ইয়াৰ লগে লগে আমি বিদ্যালয় শিক্ষাৰ এতিয়াও পৰ্যালোচনা সভা মোৰ হ'বলৈ বাকী আছে। BTC অঞ্চলত যি চুক্তিৰ 6.3 নং দফা আছে সেই দফা কাৰ্যকৰী কৰা অন প্ৰিন্সিপল ভাৰত চৰকাৰ অসম চৰকাৰে এগ্ৰী কৰিছে আৰু সেইটো অনুযায়ী ইয়াতে ভেঞ্চাৰ বিদ্যালয় বা মহাবিদ্যালয় তাৰ প্ৰাদেশিকৰণৰ এটা ইছ্যু আছে। সেই ইছ্যুটো লৈ মই আলোচনা কৰিম আৰু চৰকাৰে সোনকালে ইয়াৰ ওপৰত ভাল সিদ্ধান্ত গ্ৰহণ কৰিব লগা নাই। ইয়াত এটা ভুল বুজাবুজি হৈছে। কিছুমান মানুহে এটা ভুল বাৰ্তা দিলে যে আমি মাতৃভাষা মাধ্যম প্ৰত্যাহাৰ কৰিব বিচাৰিছোঁ। অসম চৰকাৰে ক'তো কোনো মাতৃভাষা মাধ্যম প্ৰত্যাহাৰ কৰাৰ কোনো সিদ্ধান্ত লোৱা নাই আৰু নলয়। কিন্তু মাতৃভাষাৰ লগে লগে ইংৰাজী ভাষাৰ ইয়াৰ গুৰুত্বটো, ইয়াৰ যিটো এডুকেশ্যন শিক্ষাটো তাক শক্তিশালী কৰাৰ কাৰণে কিছু ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। তাৰ কাৰণে দুটা বিষয় আমি ইংৰাজী ভাষাত আমি পঢ়াব বিচাৰিছোঁ, কাৰণ অনুশীলন কৰাব বিচাৰিছোঁ। কাৰণ ভাষা এটা শিকিবলৈ হ'লে কেৱল ইংৰাজী বিষয়টো শিকিলে ইংৰাজী শিকা নাযায়। তাত থিয়ৰিটিকেল কথা শিকিলোঁ, কিন্তু তাৰ অনুশীলনো আমি কৰিব লাগিব। মই অহা 18 তাৰিখে মই সংগঠনসমূহক আলোচনালৈ মাতিছোঁ আৰু আলোচনাৰ জৰিয়তে আমাৰ মাজত যি ভুল বুজাবুজি আছে এইখিনি দূৰ হ'ব বুলি মই আশা কৰিছোঁ। সময়ে সমগ্ৰ শিক্ষা অভিযানৰ তৰফৰ পৰা বিদ্যালয়সমূহত যিসমূহ সামগ্ৰী পূৰ্বেও যোগান ধৰা হৈছিলে আৰু অনুমোদিত যিখিনি যোগান ধৰিব লগা আছে সেইখিনি আমি যোগান ধৰিম। গতিকে যোগান নধৰাৰ কোনো কথা নাই, কিন্তু আমি সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ যাতে বিদ্যালয়সমূহত এনেকুৱা যি ইকুইপমেণ্টছ বা ফাৰ্নিচাৰ, ডেস্ক বেঞ্চ সমস্যা আছে। কাৰণ বিদ্যালয়টো হ'ল সম্পূৰ্ণৰূপে চৰকাৰী অনুষ্ঠান নহয়, দিছ ইজ এন কমিউনিটি ইনষ্টিটিউশ্যন। গতিকে বিদ্যালয়ত কমিউনিটিৰ এটা ৰোল সদায়ে থাকে, এইটো পালন কৰিব লাগিব। সেই কমিউনিটিৰ ৰোলটো আমি বঢ়াব বিচাৰিছোঁ। কোৱালিফাইং এক্সামিনেশ্যন, টেট পাছ কৰিলে চাকৰি পাব তেনেকুৱাতো কোনো কথা নাথাকে। টেট পাছ কৰিলে চাকৰি আবেদন কৰিব পাৰে, প্ৰভাইডেড তেওঁৰ প্ৰাথমিকত হ'লে তেওঁৰ DLEDো লাগিব, মাধ্যমিকৰ হ'লে তেখেতৰ BEd ডিগ্ৰীটো তেখেতক লাগিব। গতিকে নিযুক্তি প্ৰক্ৰিয়া এটা সামগ্ৰিকভাৱে অসমত আৰম্ভ হৈ গ'ল আৰু হৈ যোৱাৰ পাছত এতিয়া আমি কোৰ্ট কাছাৰীৰ মোকদ্দমা এইখিনি এৰাই চলি পেলাই নিযুক্তিটোক আৰু আগবঢ়াই লৈ যাব বিচাৰিছোঁ। শেহতীয়াভাৱে 6 শিডিউল এৰিয়াৰ যিহেতু এইটো এটা ট্ৰেন্সফাৰ্ড ছাবজেক্ট, গতিকে 6 শিডিউল এৰিয়াৰ কাৰণে পৃথককৈ টেট অনুষ্ঠিত কৰা তাৰো এক সিদ্ধান্ত হৈছে। সময় সুযোগ এটা চাই নিশ্চিতভাৱে কৰ্তৃত্বপ্ৰাপ্ত সংস্থাই এই পৰীক্ষাটো অনুষ্ঠিত কৰিব। সময় লাগিব কিছু আৰু লগে লগে বহুখিনি আন্তঃগাঁথনি উন্নয়নো আমি কৰিব লাগিব। কলেজখনৰ নিজস্ব প্ৰয়াস এটাও লাগিব আৰু সেই প্ৰয়াসখিনি আৰম্ভ কৰিবৰ কাৰণে কৈছোঁ। ইউনিভাৰ্চিটি এখন এটা ৰাতিৰ ভিতৰত কৰি দিয়া নহয়, এটা দীঘলীয়া প্ৰক্ৰিয়াটোৰ আৰম্ভণি হৈছে। এখন চুক্তি আছে, গতিকে সেই চুক্তি অনুযায়ী চুক্তিৰ 6.3 নং দফা 6.3 নং দফা অনুযায়ী এই প্ৰাদেশিকীকৰণখিনি বিবেচনা কৰা হ'ব। কিন্তু প্ৰাদেশিকীকৰণ বিবেচনা কৰিবলৈ যাওঁতে তাত নিৰ্দিষ্ট চৰ্তটো কণ্ডিশ্যন এপ্লিকেশ্যনটো হ'বই। বাকী অসমত 2017 চনৰ আইনৰ অধীনত আমাৰ প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল আৰু তাৰ দ্বাৰা আমি এতিয়া দেখিছোঁ যে আমাক যিমান বিদ্যালয় লাগে তাতকৈ বহুত বেছি বিদ্যালয় আমাৰ আছে
গতিকে সেই ক্ষেত্ৰত 2017 চনৰ আইনৰ আওতাৰ ভিতৰত থকা যদি কোনো বিদ্যালয় আছে তাৰতো প্ৰাদেশিকৰণ হ'ব। যদি আওতাৰ ভিতৰত থকা কোনো বিদ্যালয় নাই, যিসমূহ বিদ্যালয় নাই সেইবিলাকৰ প্ৰাদেশিকৰণৰ কথাটো এতিয়া অহা নাই। गोजोनथाव खौरां नोंथांनि रोंगौथिखौ दिन्थिनो थाखाय फैगासिनो गोदान खाबु बडलेण्ड गट टेलेन्ट गोजौसिन जौसाङाव दिन्थिनायनि खाबु BTR आव बडलेण्ड गट टेलेन्ट सिजन 2 आ फिन सौफैगासिनो नोंथांनो गोदान खाबु लाना जाय जौसाङाव नोंथाङा गावनि गुनगोनां रोंगौथिखौ दिन्थिनो हागोन। जानो गोनां बडलेण्ड गट टेलेन्ट सिजन 2 निनो अडिशननि अक्ट'खौबो थि खालामनानै होखानाय जाबाय। फारि बायदियै फैगौ 25 जुलाइ दाननिफ्राय लानानै 2 आगस्त खालारसिम मख'नाय जायगाफोराव लानाय जागोन। मख'जाथावदि अडिशन रेजिस्ट्रेशननि खालामनो थाखाय 8399890945 9101102339 आरो 9577573499 जानबुं अनजिमायाव जगाजग खालामनो हागोन।